ঈশ্বৰীয় শক্তিৰে বলৱান হোৱা। ওম শান্তি। আজিৰ মুৰলী 23 তাৰিখ 10 মাহ 2020। বাবাই কৈছে, মৰমৰ সন্তানসকল, শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ হ'বৰ কাৰণে স্বয়ং ভগৱানে তোমালোকক শ্ৰেষ্ঠ মত দি আছে, যাৰ দ্বাৰা তোমালোক নৰকবাসীৰ পৰা স্বৰ্গবাসী হৈ যোৱা। প্ৰশ্ন: দেৱতা হ'বলগীয়া সন্তানসকলে বিশেষ কোনবোৰ কথাৰ প্ৰতি ধ্যান দিব লাগে? উত্তৰ: কেতিয়াও কোনো কথাত বিতুষ্ট হ'ব নালাগে। চেহেৰা মৃতকৰ নিচিনা কৰিব নালাগে। কাকোৱেই দুখ দিব নালাগে। দেৱতা হ'বলৈ হ'লে সদায় মুখেৰে যাতে জ্ঞানৰত্ন ওলায়। যদি কাঁইটৰ পৰা পাথৰ ওলায় তেন্তে পাথৰ হৈয়ে থাকিলা। বহুত ভাল গুণ ধাৰণ কৰিব লাগে। ইয়াতেই সৰ্বগুণ সম্পন্ন হ'ব লাগে। শাস্তি খালে তেতিয়া উচ্চ পদ নাপাবা। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. মুখেৰে জ্ঞানৰত্ন উচ্চাৰণ কৰাৰ অভ্যাস কৰিব লাগে। কেতিয়াও মুখেৰে কাঁইট বা কটুবচন উলিয়াব নালাগে। নিজৰ আৰু ঘৰৰ কল্যাণ কৰিবলৈ ঘৰত চিত্ৰ সজাই ৰাখিব লাগে। ইয়াৰ ওপৰত বিচাৰ সাগৰ মন্থন কৰি আনক বুজাব লাগে। ব্যস্ত হৈ থাকিব লাগে। 2. পিতাৰ পৰা আশীৰ্বাদ বিচৰাৰ পৰিৱৰ্তে তেওঁ শ্ৰেষ্ঠ মতত চলিব লাগে। মহিমা শিৱ বাবাই, সেইবাবে তেওঁকেই স্মৰণ কৰিব লাগে। এইটো অভিমান যাতে নাহে যে মই শিৱ বাবাক ইমানখিনি দিলোঁ। বৰদান: বিশ্ব কল্যাণকাৰীৰ উচ্চ স্থিতিত থাকি বিনাশলীলা প্ৰত্যক্ষ কৰোঁতা সাক্ষীস্বৰূপ হোৱা। শ্লোগান: ঈশ্বৰীয় শক্তিৰে বলৱান হোৱা। তেতিয়া মায়াৰ শক্তি সমাপ্ত হৈ যাব। ওম শান্তি।